बे समाव दावबायारिफोरनि थाखाय मोनसे दुखु गोनां खौरां नंगौ हादरनि आरो आसामनि गेजेरावनो मिथिसार जानाय मानास माहारियारि हाग्रामाखौ दावबायारिफोरनि थाखाय बन्द फोसावदों। पार्कनि बिबानगिरिफ्रा फोरमायदों सप्तानि खेबफ्रोमबो मंगलबारखालि देशी विदेशी दावबायारिफोरनि थाखाय बन्द थागोन। भारत सरकारनि हाग्रा आरो आबहावा बिफाननि बिथोन बायदि बे थांखिखौ लानाय जायो। मानास माहारियारि पार्कनि खुंथाया फैगौ 10 एप्रिलनिफ्राय गासै खामानिया सप्ता खेबफ्रोमबो मंगलबारखालि गासै इको टुरिस्ट एक्टिभिटिज दावबायारिफोरनि थाखाय बन्द थागोन। मानास हाग्रामाया गंसे फोसाव बिलाइनि गेजेरजों बे बाथ्राखौ फोसावदों। हायुङारि मानास हाग्रामानि फिल्ड डाइरेक्टर भैरब सिंह माथुरा। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। January 2023 22nd টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিৰ যোনটো মিটিং হৈছিলে তাত এটা ডিচিশ্যন লোৱা গৈছিলে যে অল ওভাৰ ইণ্ডিয়া যিমান টাইগাৰ ৰিজাৰ্ভ আছে তাত এদিন প্ৰেফাৰেবলি টিউজডে যিমান ইকো টুৰিজম এক্টিভিটি আছে তাৰ কাৰণে টাইগাৰ ৰিজাৰ্ভবোৰ বন্ধ কৰা যাব। সেই ডিচিশ্যন ফ'ল' কৰি আমি মানস টাইগাৰ ৰিজাৰ্ভো এভৰি টিউজডে মানে এভৰি উইকৰ টিউজডে আমাৰ টাইগাৰ ৰিজাৰ্ভখন ইকো টুৰিজম এক্টিভিটিৰ কাৰণে বন্ধ থাকিব। তাৰ মানে আমাৰ যিমান জীপ চাফাৰী, এলিফেণ্ট চাফাৰী, ৰাফটিং সেই এনেকুৱা ধৰণৰ এইবিলাক ইকো টুৰিজম এক্টিভিটিজ সেইবোৰ টিউজডে নহ'ব। তাৰ মেইন উদ্দেশ্যটো এইটোৱে হ'ল যে আমি সেই বন্ধ দিনটোত আমাৰ যিমান ৱাইল্ড লাইফ মেনেজমেণ্টৰ কিছুমান কাম আছে বা পাৰ্ক মেনেজমেণ্টৰ যিমান কাম আছে সেইবোৰ এক্টিভিটি আমি কেৰি আউট কৰিম। আমাৰ যোনটো 2022-23 ফাইনেন্সিয়েল ইয়াৰ সেইটো শেষ হৈছে আৰু আমি বহুত আনন্দিত জনাব লাগে যে এই ফাইনেন্সিয়েল ইয়াৰত আমাৰ মানস টাইগাৰ ৰিজাৰ্ভৰ যোনটো ৰেভিনিউ হয় সেইটো 4% বাঢ়িছে যোৱাবাৰতকৈ। এবাৰ 1,35,84,000 হৈছেগৈ আৰু যোৱা 7 ইয়াৰ্ছৰ যোনটো এভাৰেজ হয় তাত সেইটো কম্পেয়াৰ কৰিলে আমাৰ 37% বাঢ়িছে। আমাৰ টুৰিষ্ট নাম্বাৰো 2% বাঢ়িছে আগতকৈ আৰু আমাৰ এই বছৰ 799 ফৰেইন ভিজিটাৰ্ছ আহিছে যোনটো আগতকৈ বহুত বেছি। আৰু উল্লেখযোগ্য যে আমাৰ যোনটো মথনগুৰি যোনটো মথনগুৰি IB আছিল আগতে তাত নাইট ষ্টে হৈছিলে। যদি আমি সেই নাইট ষ্টেবোৰ এজ পাৰ NTCA গাইডলাইনছ আমি সেইটো বন্ধ কৰিছোঁ, কিন্তু সেইটোৱে আমাৰ যোনটো টুৰিজম সেইটোত এফেক্ট কৰা নাই একো। আৰু ইনফেক্ট আমাৰ পাৰ টুৰিষ্ট যিমান আমাৰ ৰেভিনিউ হয় সেইটো 2% ইনক্ৰিজে হৈছে। প্ৰজেক্ট আহিছে ছত্তীশগড় গভৰ্ণমেণ্টৰ, তেওঁলোকে আমাৰ ইয়াৰ পৰা মানসৰ পৰা ৱাইল্ড বাফেলো যোনটো আছে তাৰ নিয়াৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে। কিন্তু বৰ্তমান তেওঁলোকে ৱাইল্ড বাফেলো 4টা আইডেণ্টিফাই কৰিছে আৰু বোমাত ৰখা গৈছে, কিন্তু এতিয়াও আমাৰ ইয়াৰ পৰা নিয়া নাই কিয়কি বহুত চাইণ্টিফিক মানে প্ৰচেছ আছে। তাৰ জিন এটাৰ DNA টেষ্টিং এনেকুৱা ধৰণৰ কিছুমান টেষ্টিং আছে, এইবিলাক কৰিব WIA লগত কৰিব। সেই কৰাৰ পিছতে তেওঁলোকে সেই প্ৰজেক্টটো আৰু আগবঢ়াব। এইটো বিনিময়ত একো আমাৰ এতিয়া বৰ্তমান দিবলগীয়া এনেকুৱা খবৰ নাই আমাৰ, আৰু কিবা হ'লে আমি আগতে পিছত জনাম। আগতেও আমাৰ 2টা নিছিলে, এইটো একে প্ৰজেক্টৰ ভিতৰতে হৈছিলে। এই প্ৰজেক্টটো অনগয়িং প্ৰজেক্ট হয় ছত্তীশগড় গভৰ্ণমেণ্টৰ। তেওঁলোকৰ ফৰেষ্ট অফিচিয়েলছ, ভেটেনেৰী ডক্টৰছ আৰু চাইণ্টিফিক যিমান পাৰ্চনেলছ আছে তেওঁলোক আহিছে, আহি পেলাই গোটেই ষ্টাডি কৰি মেলি গোটেই চাইণ্টিফিকলি এইটো কাম কৰিব। बाक्सा जिल्लानि गुड शेफार्ड नेशनेल स्कुलाव फोरोंगिरिनि गोनांथि जादों। बे फरायसालियाव दासान्दि इंराजि, सानखान्थि, फिजिक, केमिस्ट्रि आयदानि थाखाय 7 फोरोंगिरिफोरनि गोनांथि जादों। बेफोर आयदानि थाखाय बिजाथिफोरा MA, MSc, BEd आरो DLED थानाय जानांगोन। लोगोसेयैनो सायख'जानाय बिजाथिफोरनो दानबान्थाखौ 10 निफ्राय 20,000 रां, 10 निफ्राय 30,000 रां आरो 8 निफ्राय 14,000 रां होनाय जागोन। गोसो गोनां बिजाथिफोरा गुड शेफार्ड नेशनेल स्कुलनि नैबे मबाइल नम्बर 600004382882 आव WhatsAppनि गेजेरजों फोरमान बिलाइखौ दैथायहरनो हागोन, नङाब्ला नैबे मबाइल नम्बर 7086283946 आव थोंजोङै कल खालामनानै सुलाद लानो हागोन। बिजाथिफोरा गाव गावनि फोरमान बिलाइखौ थाबैनो दैथायहरनांगोन आरो फैगौ 9 एप्रिलाव बिजाथिफोरनि आनजाद जागोन।